हेलो एवरीवन मोर आनेटी मिनी ब्लगले आपनालोকক स्वागतम जनाइছো। আজি মই গৈছিলো दिल्ली यूनिवर्सिटी ওচৰত থকা এখন মাৰ্কেটলৈ বুলি। ইমান ডাঙৰ আছিল মাৰ্কেটখন আৰু এয়া মই পালো दिल्ली यूनिवर्सिटीৰ মেট্ৰো ষ্টেচনটো আৰু মেট্ৰো ষ্টেচনৰ ওচৰতে লাগি আছিল মাৰ্কেটখন। হসাকে বহুত ডাঙৰ আছিল আৰু বহুত ধুনিয়া বস্তু আছিল। তাতে কালেকচন বিলাক খুব ধুনিয়া আছিল, কিন্তু অকমান প্ৰাইসটো হাই আছিল। বাৰু যিয়ে নহওক কাপোৰৰ যদি কোৱালিটি ভাল হয় তেতিয়াহলে প্ৰাইসটো অকমান হাই থাকিবই। আৰু এগেটা কুৰ্তি মই চাইছিলো, স্লিভলেস কুৰ্তি। আপোনালোকে জনাবচোন কমেন্ট সেকশনত মই কোনটো কুৰ্তি লৈছো। ইয়াৰ লগত ম্যাচিং মই ট্ৰাউজাৰ এটাও লৈছো। আপোনালোকে জনাব মই কোনটো কুৰ্তি ললো। বাকি মই আপোনালোকক নেক্সট ভিডিওত দেখাম মই কোনটো কুৰ্তি আৰু ট্ৰাউজাৰ লৈছো। আৰু এইবিলাক চিকেন কাৰী কুৰ্তি বিলাকো বৰ ধুনিয়া আছিল। আৰু এয়া গৰম লাগিছে, দৌৰা দৌৰি মই মেট্ৰো ষ্টেচনলৈ বুলি আহিছো। প্ৰথম মেট্ৰোখন মোৰ গুছিয়ে গ'ল, নেক্সট মেট্ৰোত মই বহি ললো। বহুত বেছি ভাগৰুৱা ফিল হৈছে। আৰু ৰাইজ দেখিছেনে, এয়া এস্কেলেটৰত মানুহ পুৰা ফুল হৈ আছে। আৰু এতিয়া মই ঘৰ পালো, ঘৰ পাই ফ্ৰেছ হৈ ললো আৰু ফ্ৰেছ হৈ ধুনিয়াকে মই আম কাটি লৈছো। আৰু বাকি মই নেক্সট ভিডিওটোত আপোনালোকক দেখুৱাই যাম। আজিলৈ মানে বাই বাই।